হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি লৈ আহিছোঁ। টাইটেলটো দেখি আপোনালোকে গম পাইছেই, এগ চপৰ ৰেচিপি হয়। লগতে এটা টেষ্টি চাটনি বনায়ো দেখুৱাম। একেবাৰে সহজ হয়, আপোনালোকে ঘৰত থকা সামগ্ৰীৰে বনাব পাৰিব। আৰু এই ধৰণে বনালে এগ চপকেইটাৰ বাহিৰটো একদম ক্ৰিস্পি আৰু ভিতৰটো চফ্ট হৈ থাকে। খাবলৈ যে বহুতেই টেষ্টি হয়। তেতিয়াহ'লে দেৰি নকৰি আজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ আহক। এগ চপকেইটা বনাবৰ কাৰণে মই ডাঙৰ এটা পিঁয়াজ আৰু এটা মিডিয়াম চাইজৰ বিলাহী সৰু সৰুকৈ চপাৰখনতে চপ কৰি লৈছোঁ। আপোনালোকে হাতেৰেও কাটিব পাৰে, খালি যিমান পাৰে মিহিকৈ কাটিব। লগতে 3টা ডিম বইল কৰি লৈছোঁ। লগতে মই 2টা ডাঙৰ ডাঙৰ আলু বইল কৰি লৈছোঁ। ডাঙৰ চামুচেৰে 1 চামুচমান মই আদা নহৰু পেষ্ট লৈছোঁ আৰু বাকী মছলাখিনি মই আপোনালোকক বনোৱাৰ লগে লগে দেখাই দিম। এতিয়া মই এখন পেনত অকণমান মিঠাতেল লৈছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই পিচি থোৱা আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু অকণমান হালধিৰ গুড়ি দি দিছোঁ আৰু অকণমান 1 মিনিটমান সময় ভাজি ল'ম এইখিনি। এতিয়া কাটি থোৱা পিঁয়াজ আৰু বিলাহীখিনি দি দিছোঁ আৰু এইখিনি 1 মিনিটমান সময় ভাজি লৈছোঁ। অকণমান নিমখ দি দিছোঁ। সৰু চামুচেৰে আধা চামুচ জিৰা গুড়ি দিছোঁ। সৰু চামুচেৰে আধা চামুচ ধনিয়াৰ গুড়ি দিছোঁ আৰু অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। আৰু বাকী আপোনালোকে ইচ্ছা কৰিলে কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দিব পাৰে। আৰু এইখিনি ভালদৰে লৰাই 5 মিনিটমান সময় মই ভাজি ল'ম মিডিয়াম ফ্লেমত। মছলাখিনি আমাৰ ভজা হৈ গ'ল। আলুকেইটা মই পিটিকি লৈছিলোঁ ভালদৰে আৰু এই মছলাখিনি মই এতিয়া পিটিকি থোৱা আলুখিনিত দি দিছোঁ। সোৱাদ অনুসৰি অলপমান নিমখ দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এয়া চাওক, আমাৰ মিক্স কৰা হৈ গ'ল এইখিনি। এতিয়া মই বইল কৰি থোৱা ডিমকেইটা দুফাল দুফাল কৰি লৈছোঁ। আপোনালোকে এটা ডিম 4 ফালো কৰিব পাৰে। আৰু ইয়াতে মই অকণমান নিমখ আৰু অকণমান জালুকৰ গুড়ি দিছোঁ আৰু এইখিনি মই অলপমান তেলত চেলো ফ্ৰাই কৰি ল'ম। এইখন পেনতে মই অকণমান তেল দিম আৰু ডিমকেইটা ভাজি ল'ম। আমাৰ ডিমখিনিও ভজা হৈ গৈছে। আলু চপকেইটা ফ্ৰাই কৰিবৰ কাৰণে মই এটা বেটাৰ ৰেডি কৰিছোঁ। বেটাৰটোত মই সমপৰিমাণৰ ময়দা আৰু কৰ্ণফ্ল'ৰ লৈ অকণমান নিমখ দি পানী এড কৰি মই এটা বেটাৰ ৰেডি কৰি ল'ম। বেছি ডাঠো নকৰিব বা পাতলো নকৰিব, এটা কনচিষ্টেঞ্চিৰ মাজতে ৰাখিব। এতিয়া মই আলু চপকেইটাৰ শ্বেপকেইটা দি লৈছোঁ। আপোনালোকে যি ধৰণে দিব বিচাৰে দিব পাৰে। মই এই ধৰণে অলপমান পিটিকা লৈ হাততে প্ৰেছ কৰি ডিম এফাল লৈ লৈছোঁ আৰু ডিমফাল মই পুনৰ অলপমান পিটিকাৰে কভাৰ কৰি দিছোঁ। মই এই ধৰণে দিছোঁ, আপোনালোকে যেনেধৰণে দিব বিচাৰে দিব পাৰে। এয়া চাওক, আমাৰ এটা ৰেডি হৈ গ'ল আৰু এই ধৰণে মই বাকীকেইটাও ৰেডি কৰি ল'ম। এতিয়া মই এগ চপকেইটাৰ বাহিৰটো ক্ৰিস্পি হ'বৰ কাৰণে মই অলপ ব্ৰেড ক্ৰাম্বছ লৈছোঁ আৰু ব্ৰেড ক্ৰাম্বছটো আপোনালোকে ঘৰতে বনাব পাৰিব। যদি আপোনালোকে ৰেচিপিটো বিচাৰে মোক জনাব, মই আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰি দিম। আৰু এতিয়া মই খুব সাৱধানে এগ চপকেইটা বেটাৰটোত ডিপ কৰিছোঁ। খুব সাৱধানে কৰিব, নহ'লে ভাঙি যাব লাহেকৈ। আৰু বেটাৰটোত ডিপ কৰি মই ব্ৰেড ক্ৰাম্বছত দি দিছোঁ আৰু মই ভালদৰে ওপৰটো কোট কৰি লৈছোঁ। এয়া চাওক, এই ধৰণে। আৰু এবাৰ যদি ব্ৰেড ক্ৰাম্বছটো আপুনি ভালদৰে কোট কৰি দিয়ে, তেতিয়াহ'লে কেতিয়াও আলু এগ চপকেইটাৰ শ্বেপকেইটা বেয়া নহয়। আপোনালোকে যি ধৰণে দিছে সেই ধৰণে থাকিব। আৰু এতিয়া মই এইখিনি গৰম হৈ থকা তেলত মই ফ্ৰাই কৰি লৈছোঁ আৰু এই ধৰণে মই বাকীকেইটাও ফ্ৰাই কৰি ল'ম। গেছটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব আৰু এটা ছাইড যেতিয়া অকণমান ৰঙচুৱা হ'ব তেতিয়াহে আপোনালোকে লুটিয়াই দিব। এয়া চাওক, আমাৰ এইকেইটা হৈ আছে আৰু 2-3 মিনিটৰ পাছতে এইখিনি ৰঙচুৱা হ'ব মুগা বৰণৰ। বাকী ভিতৰৰ ষ্টাফিংখিনিতো আমি সিজাবলগীয়া কোনো কথা নাই, সেইকাৰণে বাহিৰটো অলপ ৰঙচুৱা হ'লেই আপোনালোকে বেছি আৰু নাভাজিব। মোৰ এটা ছাইড ৰঙচুৱা হৈ গ'ল। এতিয়া মই এইটো লুটিয়াই দিছোঁ। এয়া চাওক, ধুনীয়াকৈ এই ধৰণে আলু চপকেইটা বনাই খালে বাহিৰটো বহুত ধুনীয়াকৈ ক্ৰিস্পি হৈ থাকে আৰু ভিতৰটো একদম চফ্ট হয়।
এয়া চাওক আলু চপকেইটা আমাৰ হৈ গ'ল, বেছি সময় নালাগিলে। আৰু এয়া চাওক আমাৰ বাহিৰটো একদম ধুনীয়া ক্ৰিস্পি হৈছে। মই আপোনালোকক দেখুৱাম বাৰু ভাঙি। চাটনিখিনি ৰেডি কৰি লওঁ। চাটনিখিনি একেবাৰে পটককৈ হৈ যাব। ইয়াৰ কাৰণে মই এডোখৰ আদা সৰু সৰুকৈ কাটি লৈছোঁ আৰু 6-7টামান মই কেঁচা জলকীয়া দিছোঁ। আপোনালোকে জ্বলাটো নিজৰ সোৱাদ অনুসৰি দিব। লগতে মই 5-6টামান শুকান জলকীয়া কুহুমীয়া গৰম পানীত মই 5 মিনিটমান সময় তিয়াই থৈছিলোঁ আৰু এইকেইটাও দি দিছোঁ। লগতে অকণমান নিমখ লৈ মই ভালদৰে মিহিকৈ পিচি ল'ম এইখিনি। এয়া চাওক আমাৰ মিক্সিত পিছা হৈ গ'ল আৰু ইয়াতে মই সৰু চামুচেৰে 1 চামুচ নেমু টেঙাৰ ৰস দি দিছোঁ। বাছ আমাৰ এইখিনি টেষ্টি ডিলিচিয়াছ চাটনি ৰেডি হৈ গ'ল। আৰু এই চাটনিটো এগ চপকেইটাৰ লগত খাবলৈ বহুত টেষ্টি লাগিব। আৰু এই ধৰণে বনালে এগ চপকেইটাৰ বাহিৰটো একদম ক্ৰিস্পি আৰু ভিতৰটো চফ্ট হৈ থাকে। খাবলৈ যে বহুতেই টেষ্টি হয়। এয়া চাওক মই ভাঙি দেখুৱাইছোঁ, বাহিৰটো ধুনীয়াকৈ ক্ৰিস্পি হৈছে আৰু ভিতৰটো একদম চফ্ট হৈ আছে। খাবলৈ বহুত টেষ্টি হৈছিলে এগ চপকেইটা। আৰু লগতে চাটনিটো খাবলৈ ইমান যে টেষ্টি হয়। আৰু যদি এতিয়ালৈকে এগ চপ আৰু এই চাটনিটোৰ কম্বিনেশ্যনটো ট্ৰাই কৰা নাই তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাবচোন। যদি আজি এই ৰেচিপিটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেলটো অন কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'জবিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।